হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ সকলোৰে নিশ্চয় ভাল আৰু ভগৱানৰ কৃপাত মোৰো ভালেই। আৰু মই আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু মই আজি বনাবলৈ লৈছোঁ ঘৰতে কেনেদৰে ফাউণ্ডেশ্যন ক্ৰীম বনাব পাৰি তাকে লৈ এটা ভিডিঅ' আৰু লৈ আনিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। সাধাৰণতে আমাক যিবিলাকে মেকআপ কৰে আৰু এইটো ফাউণ্ডেশ্যন ক্ৰীম নহ'লে আমি বাহিৰলৈ ওলাই নাযাওঁ, অকণমান হ'লেও লাগে হয়নে? আমাক মহিলাসকলক অকণমান হ'লেও লাগে, আৰু বিয়াই হওক সকামেই হওক আমি অকণমান সানি নগ'লে মনটো ভাল নালাগে। আৰু যিহেতু এইটোৱে অকণ গ্ল' আহে আমাৰ স্কিনটোত, ভাল লাগে, সেইকাৰণে মেকআপ কৰাবিলাকৰ কাৰণে কৈছোঁ। এইটো শেষ হ'লে আপোনালোকে এইটো নায়েই, মোৰ অকণমান আছে, নায়েই পিটিকিলেও নোলাই চাগে। এয়া এইবোৰ অকণেৰে বনাই থৈছিলোঁ আৰু আজি অকণ বনাম আৰু আপোনালোকক দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু তাৰ বাবে লৈছোঁ মই এটা পাউডাৰ, এইটো পণ্ডছ পাউডাৰ সাধাৰণতে মই ইউজ নকৰোঁ বাৰু, থ্ৰেডিং কৰিবৰ বাবে মই লওঁ পাউডাৰটো, এইটোকে লওঁ। আৰু এইটো মই ব্যৱহাৰ কৰোঁ সদায় অইলি ক্ৰীম এইজ প্ৰটেক্ট, আৰু এইজ প্ৰটেক্ট ক্ৰীমেই মই ইউজ কৰোঁ, যিহেতু ভৰতীয়া ফলে এইজ প্ৰটেক্টেই ইউজ কৰিব লাগে। এইটো মই লৈছোঁ। ইয়াৰ অলপ ইয়াৰ অকণমান নাইকিয়া হৈ গৈছেগৈ, ইয়াৰ অকণমান লৈ লওঁ, ইয়াৰ অকণমান লৈ লৈছোঁ। আৰু মই ইয়াতে দি দিম অকণমান পাউডাৰ, বেছি দিওঁ অকণমান দিওঁ, এয়া দি দিছোঁ পাউডাৰ। সাধাৰণতে মই ইউজ নকৰোঁ দেই, আজিহে মই এই ক্ৰীমটো বনাবৰ বাবেহে ইউজ কৰিছোঁ। আৰু তাৰ বাবে লাগিব মাত্ৰ এয়া ঘৰতে সাধাৰণতে থাকেই কফি, কেতিয়াবা এইটো 20 টকীয়া বাৰু, 20 টকীয়া কফিটোত প্ৰয়োজন নাই, নাপালেও কাৰণে এইটোকে লৈছোঁ। অকণমান কফি দি দিম, বেছি নিদিওঁ। কফিয়ে স্কিনখন গ্ল' কৰে আৰু কফি বহুত কাৰণতে ভাল। এয়া অকণমান দি দিছোঁ, স্লাইড অকণমান দিছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ মই মিলাই ল'ম, আগৰ কণটো মিলাই দিছোঁ, একেই হৈ আছে। একদম ধুনীয়াকৈ মিলাব লাগে, নহ'লে মুখত সানিলে ফাটি যাব, ক্ৰীমখিনি ভালকৈ নালাগিব, ক্ৰীমখিনি ফাটি যাব, দেখিবলৈ বেয়া লাগিব। ভালদৰে সেইকাৰণে মিলাই ল'ব লাগে। এয়া দেখিছে ধুনীয়াকৈ কালাৰটো একেবাৰে এইটো নিচিনা কালাৰ হৈ গৈছে, একদম ছেইম দেখিছে, একেই কালাৰ হৈ গৈছে। আৰু এয়া মই প্ৰথমতে এয়া হাততে অকণ সানি দেখাইছোঁ আপোনালোকক, দেখিছে। এয়া দেখিছে, আৰু এয়া চাওক, একদম ধুনীয়া বগা হৈ গৈছে। আৰু মই এতিয়া অকণমান মুখত সানি দিম। আৰু মুখত সনাৰ আগত মই গোলাপ জলেৰে, সাধাৰণতে মেকআপ কৰাৰ আগত স্কিনখন চাফা কৰি ল'ব লাগে, আৰু মই গোলাপ জলেৰে অকণমান মুখখন চাফা কৰি লওঁ। এইটো গোলাপ জল, আৰু টনাৰ দিও চাফা কৰি ল'ব লাগে, মুখ টনাৰ দি চাফা কৰিলেও হয়, গোলাপ জল দি চাফা কৰিলেও হয়। চাফা কৰি লওঁ। ধুনীয়াকৈ চাফা কৰি ল'ব লাগে, নহ'লে ক্ৰীমখিনি ভালকৈ নালাগিলে বেয়া লাগে মুখখন। চাফা কৰি লৈছোঁ মই। আৰু এতিয়া মই সানি দিম, আইনাখন চাই লওঁ।
এয়া দেখিছে একদম বগা হৈ গৈছে ধৰিবই পৰা নাই কিনা ফাউণ্ডেশ্যন নে মই ঘৰতে বনাই লোৱা ফাউণ্ডেশ্যন আপোনালোকে এনেদৰে কেতিয়াবা বনাই মেকআপটো নে ফাউণ্ডেশ্যন ক্ৰীম নাথাকিলে এনেদৰে বনাই ল'ব পাৰিব এয়া এয়া দেখিছে ধুনীয়া হৈ গৈছে স্কিনখন ধৰিব পৰা নাই বগা হৈ গৈছে গোটেই আৰু অকণমান মিলাই দিওঁ ব্লেণ্ডাৰে মই মিলাই দিওঁ হাতে কৰাতকৈ ব্লেণ্ডাৰে কৰিলে মিলে মেকআপটো টাককৈ মিলাই দিওঁ মই এয়া দেখিছে একদম মেকআপটো পূৰা মানে কিনা নে ঘৰতে বনোৱা মই ধৰিব পৰা নাই আৰু আপোনালোকে এনেদৰে কেতিয়াবা বনাই চাব আৰু আজিকালি ভিডিঅ'টো ইমানেই ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু কোনোবা যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব প্লিজ